এদিন ডাঙৰ ছিংগাৰ নহয় এক্টৰ আমাৰ ছাৰৰ নম্বৰটো আছে ফোন এটা কৰোঁ অডিশ্যনটো কেতিয়াবা দিমগৈ আচ্ছা হেল্ল' হেল্ল' ছাৰ হয় মই মিষ্টাৰ জনে কৈ আছোঁ আপুনি ক'ৰ পৰা কৈছিলে আৰু আপোনাৰ নামটো আমাক জনাব মই আপোনাৰ গৈনোপা গাঁৱৰ পৰা কৈছিলোঁ জংচন শৰ্মাই আচ্ছা হয় ছাৰ মই বহুত আগ্ৰহী অভিনয়ৰ প্ৰতি মই সেইকাৰণে আপোনালোকৰ টিভি চেনেলত ওলাবৰ বাবে মই মানে অডিশ্যনটো দিম বুলি ভাবিছিলোঁ আমাৰ কাইলৈ 10:30 বজাৰ পৰা অডিশ্যন হ'ব আপুনি আহি পেলাই আমাৰ ইয়াত অডিশ্যন ফৰ্মখন এপ্লাই কৰি আপুনি মানে ফৰ্মখন ছাবমিট কৰি আপুনি অডিশ্যনটো আমাক দিব লাগিব আপোনাক চিলেক্ট কৰা হ'ব আপুনি যদি ভাল কৰে হয় ছাৰ মই আপোনাৰ কাইলৈ যাম না মই এতিয়াই যাওঁ ছাৰ মই ওলাই দিওঁ এতিয়া গ'লে কাইলৈ দৰকাৰ থাকি দিম ক'ৰবাত মই তাৰপিছত আপোনাৰ অডিশ্যনটো দি দিম মই আজি নালাগে ছাৰ আপুনি কাইলৈকে আহিব কাইলৈ আহি পেলাই মোৰ আপুনি সোমাব জনপ্ৰসাৰণ ৰুম কোনটো হ'ব মোৰ ৰুমতে আপোনাৰ অডিশ্যন হ'ব বৰ্তমান ৰুমতে আছোঁ আপোনাৰ আজি অডিশ্যন নহয় আজি মই জাষ্ট কিছুমান ফাইলবোৰ লিখা মেলা কৰি আছোঁ আপুনি কাইলৈ আহি যাব হয় ছাৰ ঠিক আছে ছাৰ ধন্যবাদ ছাৰ চিৰকৃতজ্ঞ হৈ থাকিম আপোনাৰ ওচৰত ছাৰ আচ্ছা ধন্যবাদ ভাল লাগিলে প্ৰতিভা ধন্যবাদ অডিশ্যন দিমগে নেক্সট ছাৰ সোমাইছোঁ নাই কামিং ছাৰ প্লিজ কামিং ধন্যবাদ ছাৰ ধন্যবাদ আপুনি ক'ৰ হয় ছাৰ আপুনি মোক চিনি পোৱা নাই কেলৈ কালি যে আপোনাক ফোন কৰিছিলোঁ মই ৰাতি অডিশ্যন দিবলৈ যাম মই ডাঙৰ এক্টৰ হ'ম একদম আচ্ছা চিনি পালোঁ তোমাক তুমি ৰাতি ফোন কৰিছিলা মই ৰুমতে আছিলোঁ হয় বাকী তোমাৰ প্ৰতিভাটো প্ৰদৰ্শন কৰা একচুৱেলি তোমালোকৰ নিচিনা নিকম্মান নালায়ক কিছুমানৰ বাবে মই এনেকুৱা এখন মঞ্চ নিজে বনাইছোঁ মানে এইখন মঞ্চ নহয় তোমালোক ডাঙৰখন মঞ্চলৈ যাবলৈ গৈ আছা একচুৱেলি তোমালোকৰ অডিশ্যনটো লোৱা হ'ব যদি ভাল হয় তেতিয়া তোমালোকে ডাঙৰ ৰেংকত দি যাবা ঠিক আছে তোমাৰ ফাৰ্ষ্ট আমাৰ দুটা এক্টিং দেখাব লাগিব এটা ট্ৰেজেডি আৰু এটা ৰুদ্ৰ মানে আমাৰ কি বুলি কয় এইটো খঙত দেখুৱা আমাক ফাৰ্ষ্ট ট্ৰেজেডিটো দেখুৱা আমাক ছাৰ মই প্ৰথমতে ট্ৰেজেডিটোকে কৰি দিছোঁ খালি ছাৰ এটা চৰ্ত মই মানে সোমাই যাওঁ অভিনয়টোত মই ডাঙৰ এক্টৰটো মই সেইকাৰণে সোমাই যাওঁ মানে অভিনয়টোত ছাৰ তাৰ কাৰণে যেন মোক একদম মাফ কৰি দিয়া আৰু ছাৰ ঠিক আছে মই কৈছোঁ ছাৰ নাযাবা তুমি মোক এইটো নাযাবা জীৱনত মই তোমাকেই ভাল পাইছোঁ কিন্তু মই নোৱাৰা হৈছোঁ তোমাৰ অবিহনে জীয়াই
প্লিজ মিষ্টাৰ শৰ্মা তুমি নিজকে কণ্ট্ৰল কৰা তুমি বেছি ইম'চনেল হৈ গৈছা মানুহটো লগতে মুখো কৰি দিছা এটা কথা চিন্তা কৰা তোমালোকে এই অডিশ্যনটো যদি পাছ হৈ যায় তোমালোকৰ লাইফ বনি যাব মেথিজ হৈ যাব সেইকাৰণে কৈছোঁ তুমি তেজেটো দেখালা হ'ব কৃষ্ণ নালাগে তেজেটো দেখাব তুমি এবাৰ উগ্ৰমূৰ্তি মানে খঙৰ এটা থিম দেখুৱা আমাৰ অলপ দেখাই দিয়ে এক্টিং কেনেকুৱা তুমি খং কৰিব পৰা চৰি ছাৰ বেয়া চেয়া নাপাব আৰু ভুল হৈ গ'ল বেয়া চেয়া নাপাব ছাৰ মোৰ সোমাই চৰি ঠিক আছে ছাৰ মই আপোনাৰ কথা ৰাখি পেলাই এবাৰ অলপ ৰুদ্ৰমূৰ্তি মানে অলপ খঙত আপোনাক দেখাই দিছোঁ মই ঠিক আছে ছাৰ মই দেখাই দিছোঁ আপোনাক কি দেখাম অষ্টমী তিথি জন্ম গ্ৰহণ কৰা সন্তান পুত্ৰ নহয় কন্যা পুত্ৰই হওক বা কন্যাই হওক প্ৰকৃতিৰ গৰ্ভজাত অষ্টম সন্তান এক ছেকেণ্ড তাৰমানে কি ইয়াত কি হ'ল তুমি কি কৰিম বুলি ভাবিছা কি কৰিম বুলি ভাবিছা কি হা ইয়াত যে তুমি প্ৰথমতে আহি পাল তেজেদি দেখালা ডাইৰেক্ট তুমি উগ্ৰমূৰ্তি তাইক কংস পাই গ'লা যে কাৰণটো কি ইয়াত ৰাস নহ'ব ইয়াত অনলি অভিনয় মানে কি বুলি ক'ম এক্টিং টিভি চিৰিয়েলত তুমি ৰাস কৰিব নোৱাৰা ভাই কি কৰি আছা তুমি বহুত ওপৰত উঠি গ'লা তোমাক মই কৈছিলোঁ যে অডিশ্যনটো পাছ কৰিলে তুমি ওপৰত উঠিবা তুমি এতিয়াই উঠি গ'লা কি মানে এইবোৰ নহ'ব তুমি তাইক ফেল এনেকৈ নক'ব ছাৰ মই ৰাসৰ কথা এনেকৈ নক'ব টেম্পাৰ উঠি যাব অঁ টেম্পাৰ উঠি যাব একদম হাতৰ তেজ উলিয়াই দিলেও একদম গাত ৰাস কংস মই গৈ নোপোৱা গাঁৱৰ মই একমাত্ৰ এই কংস ছাৰ সেনেকৈ নক'ব অৱস্থা বেয়া কৰি দিম আপোনাক মই ইয়াত একদম ফিনিছ কৰি দিম কৰিমেই আৰু কৰিম তোমাক মই আৰু অপমান কৰিম কি কৰিবা কি কৰিবা অভিনয় হওঁক মৃত্যুৰ কাল তেন্তে নমস্কাৰ বন্ধু বান্ধৱীসকল কেনেকুৱা পালে নাজানো ভাইচটো এনেই ক্ষুদ্ৰ প্ৰয়াস অলপ কৰিছিলোঁ ঘপককৈ চিন্তা কৰি ঘপককৈ বনাইছোঁ কোনো স্ক্ৰিপ্ট নাই কেনেকুৱা পালে নাজানো বহুত দিন এনেকৈ ভিডিঅ' দিয়া আহি আছে হৰৰ ফিল্মখন আহি আছে হৰৰ ফিল্মখনৰ চলি আছে মানে কাইলৈৰ পৰা চলিব হৰৰ ফিল্মখনৰ শ্বুটিং সেইখন দিয়াৰ আগত ভাবিলোঁ ইমান দিন গেপ হৈ গৈছে তাৰ মাজত এটা ভাইচ দি দিওঁ তাৰ কাৰণে কেনেকুৱা পালে কমেণ্ট বক্সত জনাব ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব অল ইন অল চেনেলটো আৰু আপোনালোকৰ আশীৰ্বাদৰ বাহিৰে মোৰ একো নালাগে আপোনালোকে আশীৰ্বাদ দিব মোৰ চেনেলটো গ্ৰ' কৰে আৰু ইয়াতকৈ ভাল ভাইচ মই আপোনালোকক দি যাবলৈ চেষ্টা কৰিম আপোনালোকে কিছুমানে মোক ফেচবুকত প্ৰিয়াংকুশ শৰ্মা বুলি আছে তাত চাৰ্চ কৰি পেলাই মোক ক'ব ফেচবুকত মোৰ ইনষ্টা নাই মই ইমান মানে হেভি মানুহ নহয় দেই কৃষ্ণ মোৰ ইনষ্টা নাই মোৰ ফেচবুকে আছে হোৱাটছআপ আছে ফেচবুকত মেছেজ দিব কাৰোবাক যদি নাম্বাৰ লাগে মই হোৱাটছআপৰ নাম্বাৰ ফেচবুকত দি দিম আপোনালোকে নহ'লে আজিলৈ বাই ধন্যবাদ